এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। এতিয়া ভাত খাবৰ কাৰণে কেৰেলা আৰু আলুৰ সৈতে বনাবলৈ লৈছোঁ। সেইখন মোৰ অতি প্ৰিয় চব্জি। আপোনালোকে সকলোৱে খায়নে নাখায় বাৰু? কোনে কোনে কেৰেলা খাই ভাল পায় কমেণ্টত জনাবচোন। এতিয়া এয়া কেৰেলা আৰু আলু কাটি ধুনীয়াকৈ ধুই লৈছোঁ। কেৰেলা থকা দেখি ৰৈয়ে থাকিব নোৱাৰিলোঁ, লগে লগে বনালোৱেই আৰু থাকিব পৰা নাই মানে লোভত, ইমানেই মোৰ প্ৰিয়। এয়া এতিয়া ভাত খাবৰ কাৰণে কেৰেলা আলু ভাজিৰ লগত দাংবডি, দালি আৰু আলুৰ সৈতে এনেদৰেই লৈছোঁ আৰু এতিয়া ৰাতিপুৱা সাঁজ খাবৰ কাৰণে। ভাত পানী খাই অলপমান পঢ়িবৰ কাৰণে আহিছোঁ। তেন্তে মই অলপ পঢ়ি লওঁ। আপোনালোকক অন্য এটা মিনি ব্লগত লগ পাম। বাই। মোৰ চেনেলটো যদি প্ৰথম চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব।